কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগী শিল্পী দেৰগাঁৱৰ মিছামৰা গোৱালগাঁৱৰ ভোলা হাজৰিকাৰ দেহাৱসান। অসমৰ সাংস্কৃতিক জগতৰ বাবে দুখবৰ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগী শিল্পী ভোলা হাজৰিকাৰ আজি দেহাৱসান ঘটে। দেৰগাঁৱৰ মিছামৰা গোৱালগাঁৱৰ নিজা বাসগৃহত বিয়লি 4 বজাত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী বৰ্ষীয়ান শিল্পী ভোলা হাজৰিকাই। মৃত্যুৰ সময়ত ভোলা হাজৰিকাৰ বয়স আছিল 84 বছৰ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে নাটক, নৃত্য, বাদ্যত সহযোগ কৰিছিল ভোলা হাজৰিকাই। এইজন মহান শিল্পীৰ মৃত্যুত শোকাস্তব্ধ হৈ পৰিছে সমগ্ৰ দেৰগাঁওবাসী। আমিও টুডে দেৰগাঁৱৰ পৰিয়ালৰ তৰফৰ পৰা এইগৰাকী শিল্পীৰ সদ্গতি কামনা কৰিলোঁ। অনুভৱ মানে ক'বলৈ ভাষা নাই। যিজন ব্যক্তিক আমি হেৰুৱাইছোঁ তেখেতৰ পৰাই আমি প্ৰথম অ ক খ শিকিছিলোঁ। আমি যেতিয়া ইয়ালৈ আহোঁ, তেখেতৰ ঘৰলৈ আহোঁ, তেতিয়া আমাক বিষ্ণু ৰাভাৰ বিষয়ে কয়, নৃত্যাচাৰ্য যতীন গোস্বামীৰ বিষয়ে কয়। তেখেতে আমাক খোল বাদ্য শিকোৱাত বা ভাওনা সংস্কৃতিত আগবঢ়াই নিয়াত বহুত সহায় কৰিছিলে। তেখেত আজি আমাৰ মাজত পৰা হেৰাই যোৱাত আমি বহুত দুখিত, বহুত মৰ্মাহত। সঁচাকৈ তেখেতক হেৰুৱাৰ পৰা আমি গোটেই অসমবাসীয়ে এজন মহান শিল্পীক হেৰুৱাই পেলালোঁ। জয়জয়তে গোলাঘাট জিলা ঢুলীয়া শিল্পী সন্মিলনৰ হৈ শ্ৰদ্ধা মোৰ ভোলা হাজৰিকা দেৱলৈ মই কৃতজ্ঞতা জনাইছোঁ। তেখেতে আমাৰ কৃষ্টিত যথেষ্ট সহায় সহযোগ কৰিছিলে আৰু বিষ্ণু ৰাভাৰ লগত বা যতীন গোস্বামী ছাৰৰ লগত তেখেত যথেষ্ট অগ্ৰগণী আছিলে। সেয়াই মই জয়জয়তে অসম ঢুলীয়া শিল্পী সন্মিলনৰ হৈ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু মই সহস্ৰ প্ৰণাম দিওঁ।